মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজিৰ এই নতুন ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সামন কবিতাটোৰ কেইটামান এক্টিভিটিজ আছে এইকেইটা কৰিম বুলি ভাবিছোঁ। পঞ্চম শ্ৰেণীৰ পাঠ এটা আছিল লেটছ ৰাইট এ ষ্টৰী বুলি, তাৰে সামন কবিতাটিৰ মই কেইটামান এক্টিভিটি কৰিব বিচাৰিছোঁ। প্ৰথমেই চোৱা 1 নম্বৰটো এক্টিভিটিজ নম্বৰ 1, চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্স। শুদ্ধ উত্তৰটো বাছি লৈ তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। তাৰমানে আমি বাক্যকেইটা সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আধৰুৱা হৈ আছে, ইয়াত অপশ্যন দিয়া আছে, দুটা শব্দ দিয়া আছে, তাৰে ভিতৰত এটা শুদ্ধ, আৰু সেই শুদ্ধ শব্দটো আমি খালী ঠাইত বহাই পেলাই আমি এই বাক্যকেইটা এটা এটাকৈ আমি সম্পূৰ্ণ কৰিব লাগিব, গম পাইছানে? চ' প্ৰথমৰটো চাওঁ। Someone came knocking at a desk, উইদিন ব্ৰেকেটৰ ভিতৰত আছে স্মল অব্লিক বিগ ডোৰ। কি হ'ব ইয়াতে? কোনোবা আহিছিল, দুৱাৰখনত টুকুৰি আহিছিল। দুৱাৰখন কেনেকুৱা আছিল তোমালোকৰ নিশ্চয় মনত আছে, স্মল। চ' প্ৰথমৰটো হ'ব স্মল। Someone came knocking at a small door. Number B, the poet looked out in the still desk, within bracket dark oblique bright night. এতিয়া চোৱা ইয়াতে কোনটো হ'ব? দুৱাৰখন কবিজনে আহি দুৱাৰখন খুলি দিছিল, সেই নিশাটো কেনেকুৱা আছিল বাৰু? ডাৰ্ক নে আছিলনে এনে ব্ৰাইট আছিলে? ডাৰ্ক নহয়নে? দ্য পয়েট লুক আউট ইন দ্য ষ্টিল ডাৰ্ক নাইট। চি নম্বৰটো চোৱা। অনলি দ্য ডেছ লেজি বিজি আছে ইয়াতে, ইয়াৰ ভিতৰত এটা আমি বহাব লাগিব। বিটল ৱাজ টেপিং ইন দ্য ৱাল। কি হ'ব এইটো? বিজি নহয়নে? অনলি দ্য বিজি বিটল ৱাজ টেপিং ইন দ্য ৱাল। নম্বৰ ডিটো চোৱা। দ্য পয়েট লিচেণ্ড এণ্ড ডেছ অ'পেণ্ড অব্লিক ক্ল'জ দ্য ড'ৰ। অ'পেণ্ড আৰু ক্ল'জ দিছে ইয়াতে, কোনোবা এটা আমি বহাব লাগিব যিটো শুদ্ধ। কবিজনে কথা মানে টুকুৰীয়া শুনিছিল আৰু কি কৰিছিল তেতিয়া? দুৱাৰখন খুলি দিছিল। চ' ইয়াত কি হ'ব পাৰে? দ্য পয়েট লিচেন এণ্ড অ'পেন দ্য ড'ৰ। হ'বনে? 4টা হৈ গৈছে। এতিয়া তোমালোকে এইকেইটা বহীত পাতি ল'বা। এইবাৰ আহিছোঁ 2 নম্বৰলৈ। ৱৰ্ক ইন পেয়াৰ্ছ, read the poem someone once again. Now find the words which tell us about sounds. Tell your partner and write them down. One is done for you. Tapping. তোমালোকক পেয়াৰত কৰিবলৈ কৈছে, মানে আমি জোৰ পাতি এইখিনি কৰিব লাগিব। ৰিড দ্য পয়েম someone once again, আকৌ এবাৰ সামন কবিতাটো আমাক পঢ়িবলৈ কৈছে। আৰু তাৰপিছত ফাইণ্ড দ্য ৱৰ্ডছ, তাৰমানে আমি সেই শব্দবিলাক আমি বাছি উলিয়াব লাগিব যিকেইটা শব্দই শব্দৰ সৃষ্টি কৰাৰ কথা কৈছে। নাও ফাইণ্ড দ্য ৱৰ্ডছ হুইচ টেল আছ এবাউট চাউণ্ডছ, যিবিলাকে মানে শব্দ সৃষ্টিৰ কথাটো আমাক সেই শব্দকেইটাই বুজাইছে, তেনেকুৱা শব্দকেইটা আমি বাছি উলিয়াব লাগে। টেল ইয়ৰ পাৰ্টনাৰ, তোমাৰ বন্ধুজনক কোৱা। এণ্ড ৰাইট ডেম ডাউন, তাৰপিছত সেইকেইটা লিখিব লাগে। তোমালোকে নিজৰ মাজতে আলোচনা কৰি এইকেইটা কি কি শব্দকেইটাই শব্দ সৃষ্টি কৰাৰ কথা বুজাইছে সেইকেইটা আমি লিখিব লাগিব। এটা তোমালোকক দিয়া আছে টেপিং, গম পাইছানে? এতিয়া আৰু তেনেকুৱা শব্দ কি কি আছে আমি কবিতাটো পঢ়িব লাগিব, তেতিয়া আমি নিশ্চয় এইকেইটা পাই যাম। এটা মই তোমালোকক কৈ দিছোঁ, নকিং। নকিংটো এটা দুৱাৰত টুকুৰীয়া, মানে দুৱাৰত টক টক কৰি শব্দ সৃষ্টি কৰা। নকিংটোৱে শব্দ সৃষ্টি কৰাৰ কথা কৈছে, গতিকে নকিং শব্দটোও হ'ব। আৰু তাৰ লগতে আছে হুইচলিং, মানে সুহুৰিওৱা। এইটোও হ'ব যে উইচিৰিঙাজনীয়ে জোৰকৈ মানে চিঞৰিছে, সুহুৰিয়াইছে, যে দূৰৰ পৰা শুনি পোৱা গৈছে, গতিকে এইটো হুইচলিংটোও হ'ব। আৰু এটা আছে তোমালোকে চাবা, এইটো দ্য স্ক্ৰিচ আউলছ কল, মানে এই বিকট চিঞৰ মাৰিছে নহয় ফেঁচাজনীয়ে, কল মাতিছে, সেইটো মানে কলটো তুমি ইয়াত লিখিব পাৰিবা। তে কবিতাটোত মই এইকেইটা পাইছোঁ, তোমালোকে চাবা ভালকৈ। আৰু তাৰপিছত আহিলোঁ মই 3 নম্বৰটোলৈ। মেটছ দ্য ৱৰ্ডছ হুইচ আৰ চিমিলাৰ ইন মিনিং। তলত দিয়া শব্দবিলাকৰ যিকেইটাৰ অৰ্থবিলাক প্ৰায় একেই সেইকেইটাক আমি মিলাব লাগে। খেলি মেলিকৈ দিয়া আছে, এইখিনি আমি মিলাব লাগে। 2টা শাৰী দিয়া আছে, সোঁ আৰু বাওঁ ছাইডে চোৱা তোমালোকে। মই বাওঁ ছাইডৰখিনি থিয়কৈ পঢ়ি দিছোঁ। উই লিচেন, লুক, ফৰেষ্ট আৰু কল। আৰু সোঁ ছাইডে আছে হিয়াৰ, ৱাটছ, টাইনি, ক্ৰাই এণ্ড জংগল। ইয়াৰে এই শব্দকেইটা তোমালোকৰ চিনাকি, তথাপি মই এবাৰ কৈ দিছোঁ। উই মানে গম পাইছিলোঁ আমি, উই মানে স্মল নহয়নে? উই শব্দটোৰ অৰ্থটো হৈছে সৰু। আৰু ইটো লাইনত চোৱা, সোঁ ছাইডৰ লাইনত চোৱা, তোমাৰ কোনটো সৰু বুজাইছে? ইয়াত টাইনিটো আগতে তোমালোকে পাই আহিছা, টাইনি ৱৰ্ডটো, গতিকে উই টাইনিৰ লগত মিলিব, এইটো তোমালোকে মিলাই দিবা। তাৰপিছত আহিলে লিচেন। লিচেনটো কোনটোৰ লগত মিলিব? ইফালে চোৱা হিয়াৰ, লিচেন আৰু লিচেনৰ অৰ্থটো হৈছে শুনা, আৰু হিয়াৰ মানেও শুনা, গতিকে লিচেনটো হিয়াৰৰ লগত মিলিব। লুক আছে, লুক মানে চোৱা, আৰু ইফালে আছে ৱাটছ, এই 2 নম্বৰত আছে যে এই লুক আৰু ৱাটছৰ অৰ্থকেইটা একেই। আৰু ফৰেষ্ট মানে জানা তোমালোকে হাবি নহয়নে?
আৰু ইফালে আছে জংগল গতিকে দুইটাৰে অৰ্থটো একেই সেইকাৰণে ফৰেষ্ট আৰু জংগল মিলিব আৰু কল আছে কলৰ অৰ্থটো ইফালে হ'ব তোমাৰ অৰ্থ মিলা এটা শব্দ আছে সেইটো হৈছে ক্ৰাই কল আৰু ক্ৰাই অৰ্থটো প্ৰায় একে মাতা বা চিঞৰা বুজি পালানে গতিকে এইকেইটা হৈ গ'ল এবাৰ আহিছোঁ 4 নম্বৰটোলৈ ৱৰ্ক ইন গ্ৰুপছ আমি দলত কৰিবলৈ কৈছে আমাক এইটো কাম কি কৰিব দিছে এবাৰ পঢ়ি লওঁ ফিল ইন দ্য গেপছ এণ্ড কমপ্লিট দ্য পয়েম তলত দিয়া খালী ঠাইবিলাক মানে আমি সেইখিনি পূৰ্ণ কৰিব লাগে এইখিনি আমি ইয়াত কি বহুৱাব লাগিব কিবা শব্দবিলাক আমি বহাই এই কবিতাটো সম্পূৰ্ণ কৰিব লাগিব সম ৱৰ্ডছ আৰ গিভেন বিল' কেইটামান শব্দ তলত দিয়া আছে শব্দকেইটা মই পঢ়ি দিছোঁ 2 little eyes stand one mouth night bright হ'বনে মই পঢ়ি দিলোঁ এতিয়া আমি এই কবিতাটো পূৰ্ণ কৰিম এইটো এটা তোমালোকৰ আগতে পাই অহা কবিতা গতিকে সহজ একেবাৰে তোমালোকে প্ৰথমে চাই লোৱা প্ৰথমতে ডেছ দিয়া আছে খালী ঠাই দিয়া আছে লিটল ফিংগাৰ্ছ এণ্ড 10 দিয়া আছে আকৌ ডেছ টোজ মনত পেলোৱা কোনটো কবিতা মনত আছেনে 10 লিটল ফিংগাৰ্ছ 10 লিটল টোজ হয় সেইটোৱে হয় চোৱা কি হ'ব প্ৰথমতে 10 হ'ব 10 লিটল ফিংগাৰ্ছ 10 লিটল টোজ 2 লিটল ইয়াৰ্ছ এণ্ড 1 লিটল নোজ 2 little eyes that shine so bright and 1 little mouth to kiss mother good night হ'বনে তোমালোকক মই গোটেইকেইটা 1 নম্বৰ 2 নম্বৰ 3 আৰু 4 নম্বৰটো তোমালোকক মই কৈ দিলোঁ তোমালোকে এইখিনি বহীত তোমালোকে তুলি ল'বা নোট কৰি ল'বা যাতে যেতিয়া প্ৰয়োজন হয় তেতিয়াই তোমালোকে এইখিনি খুলি চাব পাৰা যাতে পাহৰি নোযোৱা গম পাইছানে আশা কৰিছোঁ তোমালোকৰ ধুনীয়াকৈ কামত আহিব এইকেইটা আৰু আজি মই এইখিনিয়ে ক'লোঁ আৰু নতুন এটা ভিডিঅ'ত নতুন এটা পাঠ পৰিকল্পনা কৰি মই তোমালোকৰ কাষলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ